সো হে গাইজ নমস্কাৰ সকলোকে যোৱা কেইদিনমান আগতে বাজিং খৱাতাই নামৰ এখন অসমীয়া চিনেমা ৰিলিজ হ'ল আজি প্ৰায় 3-4 দিন সম্পূৰ্ণ হ'ল কিন্তু চিনেমাখনে একো কৰি দেখুৱাব পৰা নাই চিনেমাখন বক্স অফিচত ক'ব গ'লে এতিয়ালৈকে ফ্লপে চলি আছে এই চিনেমাখনৰ ওপৰত মই ইতিমধ্যে এটা ভিডিঅ' ৰিভিউ দি থৈছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই সেই চিনেমাখনৰ ওপৰতে সম্পূৰ্ণকৈ আলোচনা কৰিম সেই চিনেমাখন কিয় এনেকুৱা হ'ল কিয় চিনেমাখন ভাল নালাগিল কাৰোৰে এই সকলোবোৰৰ ওপৰত আলোচনা কৰিম গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ সো বাজিং খৱাতাই এই চিনেমাখনৰ মেইন হিৰো মেইন লিডত আছিল সিদ্ধাৰ্থ শৰ্মা আৰু এই সম্পূৰ্ণ চিনেমাখন এখন অসমীয়া চিনেমা নহয় এখন হিন্দী চিনেমা ক'ব গ'লে কাৰণ এই সম্পূৰ্ণ চিনেমাখন হিন্দীত আপুনি চাবলৈ পাব 90% হিন্দী 10% আপুনি অসমীয়া ডায়লগ বা অসমীয়া কথাবোৰ শুনিবলৈ পাব কিন্তু সকলোতকৈ বেছি যে এই চিনেমাখন হিন্দীতে দেখিবলৈ পাব কিন্তু যোনটো হিন্দী আপুনি শুনিবলৈ পাব সেই হিন্দীটো কাৰোৰে পছন্দ নহ'ব এই চিনেমাখন এখন ক্ৰাইম মিষ্ট্ৰি থ্ৰিলাৰ হয় কমেডি নহয় ফানি নহয় এখন ক্ৰাইম মিষ্ট্ৰি থ্ৰিলাৰ যেনেকৈ আপুনি হলিউড বা বলিউডৰ চিনেমাবোৰ চাই তেনেকুৱা ধৰণৰ আৰু নৰবলিৰ ওপৰত এই চিনেমাখন হয় আমাৰ নৰ্থ ইষ্টত কেনেকৈ মানুহ বলি দিয়াৰ প্ৰথা আগৰ পৰা চলি আহি আছে কেনেকৈ অন্ধবিশ্বাসত মানুহে বিশ্বাস কৰে এই সকলোবোৰৰ ওপৰত এই চিনেমাখন হয় এটা ভাল কনচেপ্ট তেখেতসকলৰ হাতত আছিল কিন্তু কেইটামান নেগেটিভৰ কাৰণে কেইটামান ভুল কামৰ বাবে এই চিনেমাখন এতিয়ালৈকে ফ্লপ চলি আছে বা কোনো চাবলৈ গৈ থকা নাই আৰু কোনেও ভালো পোৱা নাই সো এই চিনেমাখন বেয়া লগাৰ মই প্ৰথম কাৰণটো ক'ব বিচাৰিম হিন্দী এখন ক্ৰাইম মিষ্ট্ৰি থ্ৰিলাৰ মুভিত ডায়লগছবোৰ সংলাপবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় এখন মিষ্ট্ৰি থ্ৰিলাৰ মুভি যদি আপুনি চিৰিয়াছলি এটা ডায়লগ কৈ আছে তেন্তে সেইটোৱে মেটাৰ কৰে আৰু সেই চিৰিয়াছ ডায়লগটো যদি আপুনি কমেডি টাইপত কৈ দিয়ে তেন্তে সেই চিনেমাখনৰ চিৰিয়াছনেছটো নোহোৱা হৈ যায় আৰু ইয়াতো ঠিক সেনেকাই হৈছে যিহেতু সিদ্ধাৰ্থ শৰ্মা তেখেতৰ হিন্দীটো ইমানেই বেয়া যে তেখেতে যিবোৰ ইম'চনেল চিন কৰিছে এই চিনেমাখনত বা যিবোৰ চিৰিয়াছ চিন কৰিছে সেই চিনবোৰত হাঁহি উঠিছে লিটাৰেলি ক'ব গ'লে হাঁহি উঠিছে কাৰণ তেখেতৰ হিন্দীটো ইমানেই বেয়া তেখেতৰ যোনটো হিন্দী আমি বেহাৰবাৰী আউটপোষ্টত শুনো সেইটো হিন্দীয়ে আমি এইখন চিনেমাটো দেখিবলৈ বা শুনিবলৈ পাইছোঁ আৰু এনেকৈ নিমিলে এনেকৈ নজমে যদি আপোনালোকে হিন্দীত চিনেমা বনাইছে তেন্তে আপুনি হিন্দী ক'ব নোৱাৰিলে ডাবিং আৰ্টিষ্ট হায়াৰ কৰক তেতিয়াহে চিনেমাখনৰ চিৰিয়াছনেছটো মানুহে বুজি পাব তেখেতে হিন্দীত কৈ আছে কিন্তু তেখেতৰ যোনটো কথা কোৱাৰ ভাষ যোনটো কথা কৈ আছে যোনটো ভাষাত তেখেতে কথা কৈ আছে সেইটো টোটেলি কমেডি বা টোটেলি ফানি তেখেতৰ হিন্দীৰ লগত সেই চিনেমাখনৰ চিৰিয়াছনেছটো একেবাৰে নিমিলিলে যাৰ ফলত এই চিনেমাখন একেবাৰে ভাল হোৱা নাই আৰু চবতকৈ মেইন পইণ্ট এইটোৱে মই ক'ব বিচাৰিম কাৰণ এখন ক্ৰাইম থ্ৰিলাৰ মিষ্ট্ৰি থ্ৰিলাৰ মুভিত আপুনি কমেডিৰ দৰে কথাবোৰ কৈ আছে আৰু কোনো এজন এক্টৰে ভালকৈ হিন্দী ক'ব পৰা নাই ভালকৈ ডায়লগ দিব পৰা নাই ভালকৈ হিন্দী স্পষ্টভাৱে উচ্চাৰণ কৰিব পৰা নাই গতিকে এইটো এটা মেইন ৰিজন আৰু অভিনয়ৰ ক্ষেত্ৰতো ক'ব গ'লে এই চিনেমাখনত কোনো এজন এক্টৰে এণ্ডৰ ফালে ক্লাইমেক্সৰ ফালে কিছুমান এক্টৰে অকণমান ভাল কৰিব চেষ্টা কৰিছে কিন্তু ষ্টাৰ্টিঙৰ পৰাই একদম শেষৰলৈকে যদি মই ক'বলৈ যাওঁ তেন্তে কোনো এজন এক্টৰে মুখ্য অভিনেতাৰ পৰা আদি কৰি ছাইড কেৰেক্টাৰলৈকে কোনো নিজৰ কেৰেক্টাৰটো নিজৰ ৰোলটো ভালকৈ প্লে' কৰা নাই আৰু ছাইড কেৰেক্টাৰ কিছুমান যোনে শেষৰ ফালেও ভাল কৰিব নোৱাৰিলে সেইকেইজন এক্টৰে ইমানেই লেতেৰা এক্টিং কৰিছে যে মই ডাঠি ক'ব পাৰিম যে সিহঁতে কেতিয়াও হয়তো কোনো ৱৰ্কশ্বপ কোনো থিয়েটাৰ এনেধৰণৰ একো জইন কৰি বা এনেধৰণৰ একো পাৰফৰ্ম কৰি পোৱা নাই ইমানেই থাৰ্ড ক্লাছ এক্টিং আৰু তেখেতসকলৰ ডায়লগছৰ লগত মুখৰ এক্সপ্ৰেশ্যন নিমিলে আৰু সিদ্ধাৰ্থ শৰ্মাৰ যোনজন মেইন লিডত আছে তেখেতে এটা ইম'চনেল চিন দিবলৈ চেষ্টা কৰিছে আপুনি নিশ্চয় চিনেমাখন চালে বুজি পাব তেখেতে এটা ইম'চনেল চিন দিবলৈ চেষ্টা কৰিছে সেই ইম'চনেল চিনটোত ইমান অভাৰ এক্টিং কৰা যেন লাগিছে মানে লিটাৰেলি আপোনাৰ খং উঠি যাব যদি আপুনি এণ্টাৰটেইন হ'ম বুলি চাবলৈ গৈ আছে চিনেমাখন যদি আপুনি ভাল হওঁ বুলি চিনেমাখন চাবলৈ গৈ আছে আপোনাৰ লিটাৰেলি খং উঠি যাব সেই ইম'চনেল চিনটো ইমান টানি পেলাই ইমান অভাৰ এক্টিং কৰি পেলাই ইমান মুখৰ ভাঁজ দি এনেকৈ ইম'চনেল চিন নকৰে লিটাৰেলি আৰু মেইন কথা কি আজিকালি আমি সকলো ধৰণৰ চিনেমাবোৰ চাওঁ হলিউড বলিউড চাউথ সকলোবোৰ চিনেমা চাওঁ গতিকে আমি গম পাওঁ যে এক্টিং কেনেকুৱা হয় এক্টিং কাক কয় এক্টিং কৰাটো ইমান সহজ নহয় আৰু যেতিয়া আমি অসমীয়া চিনেমাত এনেকুৱা অভাৰ এক্টিং দেখিবলৈ পাওঁ তেতিয়া সঁচাকৈ খং উঠে গতিকে এক্টিঙৰ ক্ষেত্ৰতো এই চিনেমাখনৰ এক্টৰবোৰে নিজৰ কাম একেবাৰে ভাল কৰা নাই একেবাৰে থাৰ্ড ক্লাছ এক্টিং কৰিছে আৰু কিছুমান ছাইড কেৰেক্টাৰটো লিটাৰেলি খং উঠিছেই কাৰণ এনেকৈ এক্টিং কৰে নেকি কিছুমান ছাইড কেৰেক্টাৰ এনেই যি টি এক্টিং কৰিছে
আৰু যোনটো কাহানী যোনটো কনচেপ্ট তেখেতসকলে লৈছিলে কাহানীটো মই পিছত কৈ আছোঁ যোনটো কনচেপ্ট তেখেতসকলে লৈছিলে সেইটো নিশ্চয় বহুত এটা ভাল কনচেপ্ট আছিলে কিন্তু কাহানী যেনেকৈ তেখেতসকলে উপস্থাপন কৰিছে সেইটো একেবাৰে ভাল হোৱা নাই কাহানী আৰম্ভ হয় বেলেগ ফালে কিন্তু কাহানী আধা ভাগতে বেলেগ ফালে ঘূৰি যায়গৈ আৰু কাহানীটো যেনেকৈ তেখেতসকলে প্ৰেজেণ্ট কৰিব লাগিছিল তেখেতসকলে তেনেকৈ প্ৰেজেণ্ট কৰিব পৰা নাই ইয়াতে নিশ্চয় ডাইৰেক্টৰৰো ভুল আছে কাৰণ ডাইৰেক্টৰৰ সেইটো দায়িত্ব থাকে যে এটা কাহানী তেখেতে ভালকৈ প্ৰেজেণ্ট কৰক ভালকৈ আগবঢ়াই লৈ যাওক কিন্তু ডাইৰেক্টৰৰ সেইটো ভালকৈ কৰিব পৰা নাই গতিকে এনেকুৱাবোৰ চিনেমাই এইটো দেখুৱাই যে আমি অসমীয়া চিনেমাই কিমান পিছ পৰি আছোঁ বলিউড হলিউড এনেকুৱা ধৰণৰ চিনেমা ইণ্ডাষ্ট্ৰিবোৰৰ পৰা বা চাউথতকৈও ইনফেক্ট মই বেংগলী চিনেমাৰ কথাও যদি ক'ব যাওঁ তেখেতসকলতকৈও আমি বহুত বেছি পিছ পৰি আছোঁ ইনফেক্ট যিকোনো ইণ্ডাষ্ট্ৰিতকৈ আমাৰ অসমীয়া চিনেমাটো বহুত বেছি পিছ পৰি আছে এনেকুৱা ধৰণৰ চিনেমাবোৰৰ কাৰণে কাৰণ তেখেতসকলে চিনেমাখনৰ কনচেপ্টটো হাতত লৈছে কিন্তু ভালকৈ এক্সিকিউট নকৰিলে তেখেতসকলে নিজেই আগবাঢ়ি আহিলে যে হিন্দীত ডাবিং আৰ্টিষ্টৰ কোনো দৰকাৰ নাই আমি নিজেই কৰিম কিন্তু তাৰ তুলনাত যদি তেখেতসকলে হিন্দী ডাবিং আৰ্টিষ্ট হায়াৰ কৰিলে হয় তেন্তে নিশ্চয় এই চিনেমাখন অলপ হ'লেও ভাল হ'লে হয় বা নেগেটিভছৰ পৰা এটা পইণ্ট কমিলে হয় কিন্তু তেখেতসকলে নিজেই আগবাঢ়ি আহিলে মাল্টি টেলেণ্টেড সকলোৱে নিজে আগবাঢ়ি আহিলে আমি ক'ব পাৰিম আৰু তেখেতসকলে কৰিলে আৰু একো কৰিব নোৱাৰিলে তেখেতসকলে গতিকে মই যদি মোৰ পাৰ্চনেল অপিনিয়ন দিবলৈ যাওঁ তেন্তে এই চিনেমাখন একেবাৰে ভাল নহ'ল মই চিনেমাখনৰ যেতিয়া ট্ৰেইলাৰটো চাইছিলোঁ তেতিয়াই মই আন্দাজা লগাইছিলোঁ যে এই চিনেমাখন ভাল নহ'ব পাৰে কিন্তু ট্ৰেইলাৰটোত যিবোৰ ভিজুৱেলছ আমি দেখিবলৈ পাইছিলোঁ যিবোৰ দৃশ্য আমি দেখিছিলোঁ সেইবোৰৰ পৰা এটা ক'ৰবাত নহয় ক'ৰবাত এটা আশা আছিল যে এই চিনেমাখন হয়তো ভাল হ'ব পাৰে তেখেতসকলৰ হিন্দীটো বাদ দিও কিন্তু চিনেমাখন একেবাৰে ভাল নহ'ল আৰু যোনটো হিন্দী আছিলে সেইটোৰ আন্দাজাটো মই নিশ্চয় ট্ৰেইলাৰটো চাই লগাই লৈছিলোঁ যে হিন্দীৰ কাৰণে এই চিনেমাখন একেবাৰে ভাল নালাগিব আৰু হয়ো সেইটো কথা একেবাৰে ভাল লগা নাই গতিকে আপুনি এই চিনেমাখন চাইছেনে নাই মোক নিশ্চয় এবাৰ কমেণ্টত জনাব আৰু যদি চোৱা নাই তেন্তে চাব যাব নাই সেইটো আপোনাৰ ওপৰত কথা যদি 10ৰ ভিতৰত এই চিনেমাখনত মই ৰেটিং দিব যাওঁ তেন্তে 2তকৈ ওপৰত মই দিব নোৱাৰিম গতিকে আপোনাৰ মতামতটো কি মোক নিশ্চয় এবাৰ কমেণ্টত জনাব